বক্সিং আমি প্ৰায় চাই ভাল পোৱা এবিধ খেল। বক্সিঙত যেতিয়া বক্সাৰসকলৰ মাজত যুদ্ধ হয় তেতিয়া আমি চাই আনন্দ লাভ কৰোঁ। আজি আমি এই বক্সাৰ যুদ্ধৰ বিষয়ে আলোচনা কৰিম। কিন্তু এই আলোচনা কৰিবলগীয়া বক্সাৰৰ যুদ্ধ দুজন বক্সাৰৰ মাজত হোৱা যুদ্ধ নহয়। এয়া হ'ল ভাৰতীয় ইতিহাসৰ এক উল্লেখযোগ্য যুদ্ধ, বক্সাৰৰ যুদ্ধ। বক্সাৰ হ'ল বিহাৰৰ অন্তৰ্গত এডোখৰ ঠাইৰ নাম। এই বক্সাৰ নামৰ ঠাইতে সেই ঐতিহাসিক বক্সাৰ যুদ্ধ সংঘটিত হৈছিল। আৰু এই যুদ্ধ সংঘটিত হৈছিল 1764 চনত 23 অক্টোবৰত। বংগৰ নবাব মীৰ কাছিম, অযোধ্যাৰ নবাব ছুজা-উদ-দৌলা আৰু মোগল সম্ৰাট দ্বিতীয় শ্বাহ আলমৰ সন্মিলিত সৈন্যই যুদ্ধত অৱতীৰ্ণ হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে সেই বক্সাৰ যুদ্ধত। পলাচী যুদ্ধৰ ফলত বংগৰ নবাব হয় মীৰ জাফৰ, অৰ্থাৎ ছিৰাজ-উদ-দৌলাৰ প্ৰধান সেনাপতি মীৰ জাফৰৰ বিশ্বাসঘাতকতাৰ বাবেই যিহেতু পলাচী যুদ্ধত ছিৰাজ-উদ-দৌলা বাহিনী পৰাজিত হয় আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী বাহিনী জয়ী হয়, সেয়েহে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মীৰ জাফৰক দিয়া প্ৰতিশ্ৰুতি অনুসৰি মীৰ জাফৰক বংগৰ নবাব পাতে। অৰ্থাৎ মীৰ জাফৰ হ'ল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অনুগ্ৰহত হোৱা নবাব। যিহেতু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অনুগ্ৰহত হোৱা নবাব, সেয়েহে তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিটো কথা মানি চলিবলৈ বাধ্য, তেওঁলোকৰ ইচাৰাত তেওঁ চলিবলৈ বাধ্য। সেয়েহে নবাব হৈ মীৰ জাফৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। কিন্তু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আশা আকাংক্ষাবিলাক অন্তই নপৰা হ'ল আৰু এই আশা আকাংক্ষাবিলাক পূৰণ কৰাৰ দৌৰত মীৰ জাফৰ যেন কিছুদূৰ পিছুৱাই আহিবলৈ ধৰিলে। মীৰ জাফৰ সেই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আশা আকাংক্ষাবিলাক পূৰণ কৰাত ব্যৰ্থ হ'ল আৰু সেয়েহে মীৰ জাফৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অপ্ৰিয় ভাজন হৈ পৰিল। ব্ৰিটিছৰ কবলৰ পৰা কিদৰেনো উদ্ধাৰ পাব পাৰি তাৰ বিষয়ে মীৰ জাফৰে চিন্তা চৰ্চা কৰিবলৈ ধৰিলে। তেওঁ ভাবিলে ওলন্দাজসকলক মাতি যদি বেংগলৰ পৰা ইংৰাজসকলক খেদি পঠাব পাৰি তেতিয়া অন্ততঃ তেওঁ এই সমস্যাৰ পৰা মুক্ত হ'ব। সেয়েহে তেওঁ ওলন্দাজসকলক আমন্ত্ৰণ জনালে ইংৰাজসকলক বেংগলৰ পৰা খেদি পঠাবৰ বাবে। ওলন্দাজসকলেও ভাবিলে বেংগলৰ দৰে যদি সম্পদশালী ঠাই এডোখৰত যদি তেওঁলোকে ব্যৱসায় বাণিজ্য কেন্দ্ৰ এটা স্থাপন কৰি ল'ব পাৰে, যদি তাত বেপাৰ বাণিজ্য কৰিব পাৰে, তেতিয়াহ'লেতো কথাই নাই, তেওঁলোকে ভালেই পালে। তেওঁলোকে মীৰ জাফৰৰ কথাত সন্মতি প্ৰকাশ কৰিলে আৰু ইংৰাজৰ বিপক্ষে যুদ্ধ কৰিবলৈ ওলন্দাজসকল আগবাঢ়ি আহিল। ওলন্দাজসকল অহাৰ বাতৰি পাই ইংৰাজসকলে এটা ডাঙৰ সেনাবাহিনীৰ দল ওলন্দাজসকলৰ বিপক্ষে যুদ্ধ কৰিবলৈ পঠাই দিলে আৰু 1759 চনত চিনচুৰা নামে এডোখৰ ঠাইত ওলন্দাজসকল আৰু ইংৰাজসকলৰ মাজত যুদ্ধ হয় আৰু যুদ্ধত ইংৰাজসকল জয়ী হয়। মীৰ জাফৰৰ কাৰ্যৰ ফলত ইংৰাজসকল বাৰুকৈ বিতুষ্ট হ'ল, কাৰণ মীৰ জাফৰ আছিল তেওঁলোকৰ অনুগ্ৰহত হোৱা নবাব আৰু তেওঁলোকৰ অনুগ্ৰহত নবাব হৈও যদি তেওঁলোকৰ বিপক্ষে যদি কাম কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে নিশ্চয় বিতুষ্ট নোহোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। সেয়েহে তেওঁলোকে কি কৰিলে, মীৰ জাফৰ জোঁৱায়েক মীৰ কাছিমক বংগৰ নবাব পাতি দিলে। মীৰ কাছিম ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অনুগ্ৰহত হোৱা নবাব যদিও তেওঁ কিন্তু স্বাধীন মনৰ আছিল। ব্ৰিটিছসকলৰ কবলৰ পৰা কিদৰে উদ্ধাৰ পাব পাৰি তাকে লৈ মীৰ কাছিমে চিন্তা কৰিবলৈ ধৰিলে। তেওঁ এটা সিদ্ধান্ত ল'লে, তেওঁ ৰাজধানীখন মুৰ্ছিদাবাদৰ পৰা মুংগেৰলৈ স্থানান্তৰিত কৰিলে, কাৰণ মুৰ্ছিদাবাদৰ পৰা মুংগেৰলৈ যথেষ্ট দূৰ হয় আৰু ইমানখিনি দূৰত্বত যদি অৱস্থান কৰে তেতিয়া অন্ততঃ ব্ৰিটিছসকলৰ প্ৰভাৱ কিছু হ'লেও কম হ'ব। তাৰোপৰি তেওঁ ৰাজ্যৰ চাৰিওফালে দুৰ্গ নিৰ্মাণ কৰিবলৈ ধৰিলে, বন্দুক বাৰুদৰ কাৰখানা নিৰ্মাণ কৰিবলৈ ধৰিলে আৰু তেওঁ পশ্চিমীয়া দেশৰ সামৰিক প্ৰশিক্ষক আনি সামৰিক বাহিনীক প্ৰশিক্ষণ দিয়াত ব্যস্ত হৈ পৰিল, যাতে তেওঁ এই ভাৰতীয় সৈন্য বাহিনীসকলে ব্ৰিটিছৰ বিপক্ষে যুদ্ধ কৰাত সক্ষম হৈ উঠে। মীৰ কাছিমে আৰু এটা কথা চিন্তা কৰিছিল যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যিহেতু ব্যৱসায় বাণিজ্যৰ বাবেহে ভাৰতলৈ আহিছিল আৰু ব্যৱসায় বাণিজ্য তেওঁলোকৰ প্ৰধান উদ্দেশ্য আছিল, যদি ব্যৱসায় বাণিজ্যত তেওঁলোক লোকচানৰ সন্মুখীন হয় তেতিয়াহ'লেতো নিশ্চয় তেওঁলোক নিজ দেশলৈ গুচি যাব। সেয়েহে তেওঁ কি কৰিলে, দেশীয় বণিকসকলে যি দিবলগীয়া শুল্ক বা কৰ সেই কৰো তেওঁ উঠাই দিলে, কাৰণ ব্ৰিটিছসকলে ব্যৱসায় বাণিজ্যৰ নামত কোনো কৰ দিবলগীয়া নহৈছিল। তেওঁলোকে বিনামূলীয়াভাৱে ইয়াত ব্যৱসায় বাণিজ্য কৰিব পাৰিছিল। কিন্তু আমাৰ দেশীয় বণিকসকলে ব্যৱসায় বাণিজ্য কৰাৰ নামত 40% কৰ দিবলগীয়া হৈছিল আৰু যেতিয়া এই কৰটো উঠাই দিব তেতিয়া অন্ততঃ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আমাৰ দেশীয় বণিকসকলৰ মাজত ব্যৱসায় বাণিজ্যক লৈ
এক প্ৰতিযোগিতাৰ সৃষ্টি হ'ব আৰু যাৰ ফলত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী লোকচানৰ সন্মুখীন হ'ব। তাৰোপৰি মীৰ কাছিম আৰু এটা কথাত অসন্তুষ্ট হৈছিল, দস্তক নামৰ প্ৰমাণপত্ৰত কোম্পানীৰ বস্তু বুলি লিখি দিলে কোম্পানীৰ বস্তুবোৰ এঠাইৰ পৰা আন ঠাইলৈ বিনা কৰত যাব পাৰিছিল। সেই বস্তুবোৰ ইখন ঠাইৰ পৰা ইখন ঠাইলৈ যোৱাৰ নামত কোনো কৰ দিবলগীয়া নহৈছিল। তেওঁলোকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সেই দস্তকৰ অপব্যৱহাৰ কৰি তেওঁলোকে ব্যক্তিগত বস্তু বিনা কৰত ইফালৰ পৰা সিফাললৈ স্থানান্তৰ কৰিছিল। এই ক্ষেত্ৰত মীৰ কাছিম বাৰুকৈ সন্তুষ্ট হ'ল। বংগৰ নবাব মীৰ কাছিম আৰু ব্ৰিটিছৰ মাজত কেইবাখনো সৰু সুৰা যুদ্ধ হয় আৰু যুদ্ধত মীৰ কাছিম পৰাস্ত হয়। পৰাস্ত হৈ মীৰ কাছিম অযোধ্যাৰ নবাব চুজাউদ্দৌলাৰ ওচৰলৈ যায় আৰু তেওঁৰ ওচৰত সহায় ভিক্ষা বিচাৰে। অযোধ্যাৰ নবাব চুজাউদ্দৌলাই মীৰ কাছিমক সহায়ৰ আশ্বাস দিয়ে। চুজাউদ্দৌলা আৰু মীৰ কাছিম সন্মিলিত হৈ ব্ৰিটিছৰ বিপক্ষে যুদ্ধ কৰিব বুলি খবৰটো গম পায় মোগল সম্ৰাট দ্বিতীয় শ্বাহ আলমেও তেওঁলোকৰ লগ লাগেহি। অৰ্থাৎ তেওঁলোকৰ সামৰিক শক্তি অধিক শক্তিশালী হৈ পৰিল। তেওঁলোকৰ অধীনত 40,000 সৈন্য আছিল, যি সময়ত ব্ৰিটিছৰ অধীনত আছিল মাত্ৰ 10,000 সৈন্য। তেওঁলোকে যুদ্ধত জয় প্ৰায় নিশ্চিত আছিল আৰু সেয়েহে তেওঁলোক আটাই ব্ৰিটিছৰ বিপক্ষে যুদ্ধ ঘোষণা কৰিলে আৰু যুদ্ধখন হৈছিল 1764 চনত বিহাৰৰ অন্তৰ্গত বক্সাৰ নামে এডোখৰ। ব্ৰিটিছৰ সৈন্যবাহিনীক নেতৃত্ব দিছিল হেক্টৰ মনৰো নামৰ এজন সেনাধ্যক্ষই। ব্ৰিটিছৰ হাতত মীৰ কাছিম, চুজাউদ্দৌলা আৰু দ্বিতীয় শ্বাহ আলম আটাইকেইজন পৰাজিত হয়। 1765 চনত অযোধ্যাৰ নবাব চুজাউদ্দৌলা আৰু মোগল সম্ৰাট দ্বিতীয় শ্বাহ আলমৰ সৈতে ইংৰাজৰ এলাহাবাদ চুক্তি হয়। এই এলাহাবাদ চুক্তিৰ মতে অযোধ্যাৰ নবাব চুজাউদ্দৌলাই অযোধ্যাখন ঘূৰাই পালে, কিন্তু তাৰ বিনিময়ত তেওঁ এলাহাবাদ আৰু কুৰা নামৰ দুখন জিলা ইংৰাজক দিব লগা হয়। তাৰোপৰি যুদ্ধৰ ক্ষতিপূৰণ স্বৰূপে তেওঁ 50 লাখ টকা কোম্পানীক দিবলগীয়া হয়। মোগল সম্ৰাট দ্বিতীয় শ্বাহ আলমৰ সৈতে হোৱা চুক্তিমতে মোগল সম্ৰাট দ্বিতীয় শ্বাহ আলমে ইংৰাজৰ পৰা এলাহাবাদ আৰু কুৰা নামৰ দুখন জিলা লাভ কৰে। তাৰ বিনিময়ত মোগল সম্ৰাট দ্বিতীয় শ্বাহ আলমে বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী সংগ্ৰহৰ কৰ্তৃত্ব ইংৰাজক প্ৰদান কৰিবলগীয়া হয় আৰু তাৰ সলনি কোম্পানীয়ে বছৰি 26 লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। বংগৰ লগতে উত্তৰ ভাৰতত সামৰিক ক্ষেত্ৰতে হওক, ৰাজনৈতিক ক্ষেত্ৰতে হওক, ইংৰাজসকল সৰ্বময় কৰ্তাৰূপে পৰিগণিত হয়। এয়াই হ'ল ভাৰতীয় ইতিহাসত বক্সাৰ যুদ্ধৰ গুৰুত্ব। ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইতিমধ্যে ভাৰতীয় ইতিহাসৰ এক উল্লেখযোগ্য যুদ্ধ বক্সাৰ যুদ্ধৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে সকলোৱে বুজি পাইছা। শেষত মই তোমালোকক দুটি গৃহকৰ্ম দিওঁ। প্ৰথমটি গৃহকৰ্ম হ'ল ভাৰতীয় ইতিহাসত বক্সাৰ যুদ্ধৰ গুৰুত্ব বিশ্লেষণ কৰা। এইটো প্ৰথম গৃহকৰ্ম। আৰু দ্বিতীয় গৃহকৰ্মটো হ'ল ভাৰতৰ ইতিহাসত এলাহাবাদ সন্ধিৰ গুৰুত্ব লিখা। এইটো হ'ল দ্বিতীয় গৃহকৰ্ম। দুইটা গৃহকৰ্ম তোমালোকে কৰিবা বুলি আশা কৰি আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।